কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। আমাৰ যি জনজাতিকৰণ, এই জনজাতিকৰণ প্ৰক্ৰিয়া তেওঁলোকে সোনকালে ঠিক কৰক, সোনকালে আমাক জনজাতিকৰণ দিয়ক। কাৰণ বাৰম্বাৰ তেওঁলোকে প্ৰতিটো বছৰত প্ৰতিটো সময়ত তেওঁলোকে আমাক ঠগাই আছে, কোচ ৰাজবংশী জনগোষ্ঠীক ঠগাই আছে। আৰু ফণীভূষণ চৌধুৰী যি কোচ ৰাজবংশী জনগোষ্ঠীৰ তেওঁ এজন ব্যক্তি, তেওঁ জাতিদ্ৰোহী ভূমিকা পালন কৰি আছে। অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম তেওঁ জাতিদ্ৰোহী ভূমিকা পালন কৰি আছে। গতিকে আমি বিজেপিক সকীয়াই দিব বিচাৰিছোঁ। আগন্তুক বিধানসভা আৰু আগন্তুক BTC নিৰ্বাচনত তেওঁলোকে যদি ৰাজনীতিৰ পথাৰত পাৰ হ'ব বিচাৰিছে, চৰকাৰ গঠন কৰিব বিচাৰিছে, BTCতে হওক বা অসমতে হওক, কিন্তু তেওঁলোকে যদি কোচ ৰাজবংশী জনগোষ্ঠীক এৰাই চলি জনজাতিকৰণ নিদিয়াকৈ চৰকাৰ গঠন কৰে, কেনেকৈ কৰে আমিও চাম। গতিকে আমি আজি সকীয়াই দিব বিচাৰিছোঁ, বিজেপি যি মিছলীয়া যি ৰাজনীতি, এই ৰাজনীতিৰ পৰা তেওঁলোকে বিৰত থাকক আৰু অতি শীঘ্ৰে কোচ ৰাজবংশীক জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। নহ'লে আমি দিল্লী, দিছপুৰ এই COVID-19 মহামাৰীৰ প্ৰট'কলৰ ভিতৰত থাকি আমি আজি আন্দোলন কৰিছোঁ। কিন্তু ইয়াৰ পিছতো যদি তেওঁলোকে আমাৰ এই ব্যৱস্থা ST কমতাবোৰত যদি তেওঁলোকে আগুৱাই নিদিয়ে, তেতিয়াহ'লে আমি এই COVID-19 প্ৰট'কলো আমি নামানিম, আমি কৰোণাও নামানিম। গতিকে কোচ ৰাজবংশী ৰাইজে আৰু ইয়াৰ পিছত বহি নাথাকে। কাৰণ 100 বছৰ পাৰ হৈ গ'ল, 50 বছৰ পাৰ হৈ গ'ল, সামান্য জনজাতিকৰণটো কোচ ৰাজবংশীক নিদিলে। কোচ ৰাজবংশী সন্মিলনীয়ে দাবী জনাই আছে, বিভিন্ন সংগঠনে দাবী জনাই আছে, কিন্তু বিজেপিয়ে যি 100 দিনত আমাক জনজাতিকৰণ কৰিম বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মঙলদৈত কৈছিল, বঙাইগাঁৱত কৈছিল, কোকৰাঝাৰত কৈছিল, তাৰ পিছতো কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা নাই। গতিকে আমি এই মঞ্চৰ পৰাই সকীয়াই দিছোঁ বিজেপিক, যি এই অসম চৰকাৰ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্ম, এই গোটেইকেইজন মন্ত্ৰীক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে আমাক জনজাতিকৰণ কৰি দিয়ক। নহ'লে কিন্তু আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী আৰু বিজেপি বিৰোধী স্থিতিকো ল'বলৈ আমি বাধ্য হ'ম।